পুনৰবাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি আগো এটা নতুন ৰেচিপিৰ ভিডিঅ' লৈ আহিছো। মই কালি কৈছিলো যে কালি মানে আগৰ ভিডিঅ'টোত কৈছিলো আমি শিৱসাগৰৰ বৰমাৰ ঘৰত আছোহি আৰু আজি মই বৰমাৰ ঘৰত হাঁহৰ মাংস ৰান্ধিম। দাদাই ৰাতিপুৱাই হাঁহ অৰ্ডাৰ দি আনিছিলে আৰু এতিয়া কাটি বাছি ৰেডি হৈ গ'ল ৰান্ধিবলৈ বুলি মোকে ক'লে। গতিকে ভাবিলো আজি ভিডিঅ' এটাও কৰি দিওঁ হাঁহৰ মাংসৰ, যিহেতু আজিলৈকে মই হাঁহৰ মাংসৰ ৰেচিপি দিয়া নাই। সেয়েহে ৰেচিপিটো আপোনালোকলৈ বুলি আগবঢ়ালোঁ, চাব। আশা কৰিছোঁ চাই ভাল পাব। আৰু হাঁহৰ মাংস আচলতে আজি কোমোৰাৰ লগত নাৰান্ধো, এনেই হাঁহ কোমোৰাৰ লগত বেছিকৈ মিলে, কিন্তু আজি আমি হাঁহৰ মাংস ৰান্ধিম আলুৰ লগত। চাই থাকিব ভিডিঅ'টো কেনেদৰে ৰান্ধো। বলক পাকঘৰলৈ যাওঁ। ৰেচিপিটোৰ কাৰণে হাঁহৰ মাংস লোৱা হৈছে এইখিনি। এটা হাঁহত ইমানখিনি মাংস ওলালে। এইফালে আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট অকণমান বনাই লোৱা হৈছে। পিঁয়াজ ডাঙৰ চাইজৰ 3টামান কাটি লোৱা হৈছে। এইফালে মছলা আছে, 2 খিলা তেজপাত, 2টা শুকান জলকীয়া, মিট মছলা, গৰম মছলা, জিৰা আৰু ধনিয়া পাউডাৰ লোৱা হৈছে। আৰু লাগিব আমাক অকণমান পাঁচফোৰণ, নিমখ, হালধি আৰু মিঠাতেল। মাংসখিনি বনাবৰ কাৰণে মই কেৰাহীখনত মিঠাতেল দি দিছোঁ। বহুত বেছি মিঠাতেল দিয়া নাই কাৰণ হাঁহৰ মাংসৰ বহুত তেল। এতিয়া দিছোঁ অকণমান পাঁচফোৰণ। পাঁচফোৰণৰ লগতে দিছোঁ 2 খিলা তেজপাত আৰু 2টা শুকান জলকীয়া। এতিয়া ইয়াত দিছোঁ কাটি লোৱা পিঁয়াজখিনিত পানী পৰি আছিল, গতিকে তেলবোৰ উপৰি পৰিল। পিঁয়াজখিনি ৰঙচুৱাকৈ ভজাৰ পাছত এতিয়া দিছোঁ আদা নহৰু আৰু পিঁয়াজৰ পেষ্ট। অকণমান পেষ্ট বনাই লৈছিলোঁ, সেইখিনি এতিয়া ইয়াত দি দিলোঁ। আদা নহৰুৰ কেঁচা ভাৱটো নোযোৱালৈকে এইখিনি মই ভাজি থাকিম। এইখিনি ৰঙচুৱাকৈ ভজাৰ পাছত এতিয়া ইয়াত দিম জোখ অনুযায়ী হালধি। হালধিখিনি দি পুনৰ এইখিনি অকণমান সময় লৰাই থাকিব লাগিব। মছলাখিনিয়ে তেলটো এৰিলে এতিয়া ইয়াত মই দি দিম হাঁহৰ মাংসখিনি। প্ৰায় 900 গ্ৰাম হাঁহৰ মাংস ওলাইছিলে এটা হাঁহত। মাংসখিনি দি ভালদৰে লৰাই দিম। আচলতে হাঁহৰ মাংস ড্ৰাই ফ্ৰাই খাবলৈ খুব মজা হয়, কোমোৰাৰ সৈতেও মিলে, কিন্তু আজি ড্ৰাই ফ্ৰাইকেহে খাম। এতিয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ। নিমখখিনি দিয়াৰ পাছত পুনৰ এইখিনি মই লৰাই 10 মিনিটমানৰ কাৰণে ঢাকোনখন মাৰি দিম। 10 মিনিটমানৰ পাছত ঢাকোনখন আঁতৰাই চাইছোঁ, মাংসখিনি আমাৰ ক'লা পৰিছে। আচলতে হাঁহৰ মাংস বেছিকৈ যেতিয়া সিজে তেতিয়া ক'লা পৰি যায়, এইখিনিও ক'লা পৰিলে। এতিয়া ইয়াত দিম মই আচল বস্তু মানে যিখিনি মছলা লৈছিলোঁ, এই মছলাখিনি গোটেইখিনি মই একেলগতে ইয়াত দি দিলোঁ। মই তেলত মছলা ব্যৱহাৰ কৰা নাই, পিছতহে মছলাখিনি দি দিছোঁ। এইখিনি পুনৰ ভালদৰে লৰাই থাকিম। আৰু এতিয়া দিছোঁ এইটো ছানৰাইজ চাহী গৰম মছলা। ইয়াৰ খুব ধুনীয়া গোন্ধ হয়, গতিকে ইয়াৰো অকণমান দি দিলোঁ। পুনৰ এইখিনি লৰাই থাকিম আৰু 10 মিনিটমানৰ কাৰণে আকৌ ঢাকোনখন মাৰি দিম। মছলাখিনি দিয়াৰ পাছত আঁতৰাই চাইছোঁ ঢাকোনখন। এয়া চাওক, ইয়াৰ ৰংটো চাওক। হাঁহৰ মাংসৰ যিটো ৰং ধুনীয়াকৈ উঠি গৈছে আৰু খুব বেছি তেল ওলাইছে, বহুত বেছি তেলীয়া হাঁহ, তেলাল হাঁহ যাক কয়। এয়া চাওক কি ধুনীয়া হৈছে, তেলো ওলাই গৈছে বহুত। এনেদৰে আমি 5-10 মিনিটমানৰ মূৰে মূৰে ঢাকোনখন আঁতৰাই লৰাই বনাই থাকিলেই হ'ল। এইখিনি ধুনীয়াকৈ তেলখিনি বিৰিঙি উঠিছে ওপৰলৈ। হাঁহৰ মাংস সিজোতে অকণমান সময় লাগে, গতিকে মই ল' ষ্টিমত অলপ দেৰিলৈকে এইখিনি বনাই আছোঁ। আৰু যিমানেই সিজে সিমানেই তেলখিনি ওলাই গৈ আছে। ধুনীয়াকৈ হৈ গৈছে আৰু গ্ৰেভি হৈ গৈছে, যিহেতু পিঁয়াজ আৰু আদা নহৰু পেষ্ট দিয়া হৈছিলে, গতিকে অকণমান গ্ৰেভি টাইপৰ হৈ গৈছে। এইখিনি লৰাই আকৌ ঢাকোনখন লগাই দিব লাগিব।
অলপ সময়ৰ মূৰে মূৰে আমি এইখিনি লৰাই থাকিলেই হ'ল। মাংস ৰান্ধি থাকোঁতে ওচৰতে আহি বাৰ্বিয়ে কিবা কিবি কৰি দেখাই আছে। তাই এইবোৰত বগাবলৈ পাৰে আৰু জঁপিয়াই দেখাই আছে মোক। পুনৰ ঢাকনখন আঁতৰাই চাইছোঁ। এইখিনি তেলবোৰ ধুনীয়াকৈ ওলাই গৈছে মাংসৰ পৰা। এতিয়া ইয়াত মই আলুখিনি যোগ কৰিম। মই ডাঙৰ আলু ব্যৱহাৰ কৰা নাই, সৰু আলুহে লৈছোঁ। এইকেইটা সৰু আলু কাটি লৈছোঁ দুফাল দুফাল কৰি, আৰু এইখিনি এতিয়া মাংসত দি দিলোঁ। পুনৰ এইখিনি লৰাই থাকিব লাগিব। আলু সিজিবলৈ বেছি সময় নালাগে, গতিকে অলপ দেৰিকৈ ব্যৱহাৰ কৰিছোঁ আলুখিনি। একেবাৰে শেষত এইখিনি মাংসৰ এনেকুৱা ৰূপ ল'লেগৈ। হাঁহৰ মাংস ক'লা হৈ গ'ল, আলুখিনিও ধুনীয়াকৈ সিজিলে, আৰু এইখিনি এতিয়া আমি খাব পৰা হ'লোঁ। এয়া চাওক, আলু এটা ভাঙি দেখাইছোঁ, ধুনীয়াকৈ সিজি গ'ল সৰু আলু। মাংসখিনিও ধুনীয়াকৈ হৈ গ'ল, আৰু ইয়াৰ যিমানখিনি তেল ভাৱটো আছিলে সেইখিনি প্ৰায় নাইকিয়া হৈ যোৱা নিচিনা হ'ল। আলুৱে শুহি ল'লে, আৰু এইখিনি আমি এতিয়া নমাই থ'লোঁ। মাংস ৰান্ধি হৈ গ'ল। এতিয়া টেষ্ট কৰিব কেনেকুৱা হৈছে মহাশয়ে জনাব লোৱা। আজি মই টেষ্ট কৰিম দেই। খাই কোৱা কেনেকুৱা হৈছে। পুৰা দিছা। মইতো হাঁহ মাংস মজা পাওঁ। মজা হৈছে। নিমখ ঠিকে আছে? চব মজা আছে। গৰম হৈ আছে। জ্বলা হৈছে নি? নাই হোৱা। খালি মোৰ খাওঁ খাওঁ লাগিলে। এনেকৈ মুখৰ আগত খাই থাকিলে খাওঁ খাওঁ লাগে। বিট দিয়া বেলেগ মজা হৈছে। থেংক ইউ। হ'ব? যোনে হাঁহ মাংস খাই ভাল পায় সেইটো গম পায় আৰু। ভিডিঅ'টো ইমানখিনি আছিল। আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অতি সোনকালে আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই।